मानगोनां रायजोफोर नोंथांमोना मिथिगौ 2015 मायथाइनि 5 आगस्ट'आवहाय क'क्राझार जिल्लानि दतमायावहाय मोनसे जांख्रिथायारि राजखान्थि हान्जा इउनाइटेड पिपल्स पार्टी लिबारेल होननाय मोनसे हान्जा दानाय जादोंमोन। गोबां बावसोमनायनि उनाव गोबां सुबुङा बेनि थाखाय जिउबो होदोंमोन। जोंनि ओनसोलाव जे हिंसानि मोनसे अरगें जोंदोंमोन, लोगोसे गावनि गोसोनि खोथाखौ बुंनो हायै मोनसे आबहावा बेयाव दङमोन, जौगानाय गैयै दंमोन, जाख्ल'नाय दंमोन। बेफोर गासिखौबो फोजोबजोबनो होननानै मोनसे जांख्रिथायारि राजखान्थि हान्जा इउनाइटेड पिपल्स पार्टी लिबारेलखौ दानाय जादोंमोन 2015नि 5 आगस्ट'आव। फैयै 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 दिनै 7 बोसोर माने गोग्गाथाव मोनसे दावबायनानै सौफैबाय बे हान्जाया। बेनि थाखायनो जोंनि UPPL हान्जाया देग्लायनि गायसननाय सानखौहाय गाजा गोमजायै गासै बड'लेण्ड ओनसोलावनो बेखौ फालिनो लानाय जादों। जोङो सेन्ट्रेल कमिटि UPPLआ क'क्राझार डिस्ट्रिक्ट कमिटि UPPLजों लोगो नांनानै क'क्राझार जिल्लानि चन्द्रपारा गेलेग्रा फोथारावहाय 4 आरो 5 आगस्ट'आवहाय गाजा गोमजायै बेखौ फालिनो थाखाय लादों। स्पेसियेलि जोङो 5 आगस्ट'आवहाय सानसेनि हाबाफारि लानानै बेखौ चन्द्रपारानि बे गेलेग्रा फोथाराव खुंनो लादों। बेनि थाखायनो जोंनि जेसेबां मावथि आरो दैदेनगिरिफोर दं हान्जानि, बेजों लोगोसे जोंखौ मोजां मोनग्रा रायजोफोरखौहाय फैगोन 5 आगस्ट'आवहाय जोंजोंहाय लोगोसे বাহাগা লাফাইফানো थाखाय आं गुरै खावलायहरनाय जाबाय। আজি আপোনালোকক মই জনাবলৈ বহুত ভাল পাইছোঁ যে আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল 5 তাৰিখ আগষ্ট 2015 চনত কোকৰাঝাৰৰ দতমা অঞ্চলত জন্ম লাভ কৰিছিলে। এইটো বহুত এটা ৰেভলিউচনাৰী এটা ষ্টেপ আছিলে, যে বহুত বলিদান, অশেষ কষ্ট, মানুহে প্ৰাণ আহুতি দিছে। বহুত নেতাকৰ্মীয়ে বহুত অশেষ কষ্ট কৰাৰ পিছত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল এটা ৰাজনৈতিক দলত জন্ম দিছিলে 2015 চনৰ 5 আগষ্টত। আহি 2020 চনত প্ৰথমবাৰ আমি নিৰ্বাচন খেলোঁতে BTR চৰকাৰখন আমি গঠন কৰিবলৈ সক্ষম হৈছিলোঁ। BTR চৰকাৰ গঠন কৰাৰ পিছত BJP, GSP আৰু UPPL আমি কোৱালিশ্যন এটা চৰকাৰ গঠন কৰাৰ পিছত গোটেই বড়োলেণ্ড অঞ্চলত মানে শান্তিৰ এটা বাতাবৰণ সৃষ্টি হৈছে। যিখিনি ইয়াতে অশান্তি জৰ্জৰ এটা অঞ্চল আছিলে, তাৰ জবনিকা পৰিল আৰু এতিয়া শান্তি বিৰাজমান হৈছে আমাৰ গোটেই বড়োলেণ্ড অঞ্চলত। এই শান্তিৰ ফলটো লাভ কৰাৰ কাৰণে আকৌ আমাৰ MLAবোৰ জিকি পেলাই আমি অসম চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছোঁ। আৰু ভাৰত চৰকাৰতো আমাৰ এজন MP আছে। আমি NDAৰ কোৱালিশ্যন পাৰ্টনাৰ হৈ পেলাই মানে চৰকাৰ চলাবলৈ আমি সক্ষম হৈছোঁ। গতিকে আজি শান্তি বিৰাজমান হোৱাৰ পিছত উন্নতিৰ পথত, প্ৰগতিৰ পথত আমি আগুৱাবলৈ সক্ষম হৈছোঁ। গোটেই ৰাইজ তথা সমাজ এটা শান্তিৰ বাতাবৰণ লাভ কৰাৰ কাৰণে আজি বড়োলেণ্ড অঞ্চলটো মানে এখোজ আগুৱাবলৈ সক্ষম হৈছে। গতিকে মই এইটো মানে শুভ মুহূৰ্তত আমাৰ UPPL দলে নিজৰ 7th যোনটো প্ৰতিষ্ঠা দিৱস আছে, ফাউণ্ডেশ্যন ডে আছে, 7তম যোনটো মানে প্ৰতিষ্ঠা দিৱস আছে, এইটো কোকৰাঝাৰ জিলাৰ চন্দ্ৰপাৰা 4 আৰু 5 তাৰিখ আগষ্টত উদযাপন কৰিবলৈ লৈছোঁ। বিভিন্ন কাৰ্যসূচী লৈ এইটো উদযাপন কৰিবলৈ লৈছোঁ। তো দুয়োটা দিনত বিশেষকৈ 5 তাৰিখ আগষ্টত আমাৰ যিমান UPPL নেতাকৰ্মী আছে, লগতে আমাৰ শুভাকাংক্ষী ৰাইজ আছে, তেখেতসকলক আমাৰ লগত যোগদান কৰিবলৈ মই অনুৰোধ কৰিছোঁ।